ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 13 আগষ্টৰ পৰা ভাৰতবৰ্ষত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ আহ্বান জনাইছে। এই কাৰ্যসূচী অনুসৰি 13, 14 আৰু 15 প্ৰতি ঘৰ ব্যক্তিয়ে তিৰংগ পতাকা নিজৰ চৌহদত হয় তেওঁলোকে উত্তোলন কৰিব নহলে উৰুৱাই ৰাখিব। যদি উত্তোলন কৰে গধূলি হোৱাৰ লগে লগে তাক আকৌ সামৰণি মাৰি নেক্সট দিনাখন আকৌ উত্তোলন কৰিব লাগিব। কিন্তু যদি উৰুৱাই ৰাখে, ফ্লেগ কোডৰ এমেণ্ডমেণ্ট কৰিছে ভাৰত চৰকাৰে, উৰুৱাই ৰাখিলে তাৰ কাৰণে আমি ফ্লেগখনক 4টা বজাত বা সন্ধিয়াত আমি নমাই নানিলেও হ'ব। ৰাইজে যি ধৰণে বিচাৰে উৰুৱাই ৰাখে বা উত্তোলন কৰে, যিটোৱে কৰিব পাৰে, ৰাইজক আমি আহ্বান জনাইছিলোঁ যে যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে, চৰকাৰী অনুষ্ঠান আছে, মানুহৰ ঘৰ আছে, মন্দিৰ আছে, মছজিদ আছে, গীৰ্জা আছে, আমাৰ স্কুল আছে, কলেজ আছে, অনাথ আশ্ৰম আছে, য'ত যেনেকে আমি পাৰোঁ তেনেকে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে আমি তিৰংগ পতাকা হয় উত্তোলন কৰিম নহলে আমি উৰুৱাই ৰাখিম। এই কাৰ্যসূচীৰ অধীনত আমি অসম চৰকাৰে কেইবাটাও ব্যৱস্থা হাতত লৈছোঁ যাতে এই কাৰ্যসূচী আমি অসমত সফলতাৰে ৰূপায়ণ কৰিব পাৰোঁ। ভাৰত চৰকাৰৰ যিটো ফ্লেগ কোড আগত আছিল, সেই ফ্লেগ কোড মতে খাদী কাপোৰৰ ওপৰতহে জাতীয় পতাকা নিৰ্মাণ কৰা হৈছিল। এতিয়া ভাৰত চৰকাৰে এই পতাকাৰ ফ্লেগ কোড এমেণ্ডমেণ্ট কৰিছে। তাৰ ফলত পলিষ্টাৰ, কটন, উল, চিল্ক, খাদী যিকোনো মেটেৰিয়েল দিয়েই এতিয়া ৰাষ্ট্ৰীয় পতাকা বনাব পৰা যায়। আৰু যিটো পতাকাখনৰ সাইজ সেইটো 3:2 হ'ব লাগে, ইমানেই খালি ৰেষ্ট্ৰিকশ্যন আছে। ইয়াৰ ফলত আমি যোৱা 11 তাৰিখৰ পৰা অসমৰ সকলো বিদ্যালয়ে প্ৰভাত ফেৰী অনুষ্ঠান ৰূপায়ণ কৰিব যাতে এই সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা হ'ব পাৰে। যোৱাকালি শিলচৰত তিৰংগ পতাকাৰ কাৰণে এটা বহুত ডাঙৰ সমদল তাৰ স্থানীয় ৰাইজে কৰিছে। 2 তাৰিখৰ পৰা 13 তাৰিখলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আমি যোনে যেনেকে পাৰোঁ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী আমি প্ৰচাৰ কৰিব লাগে, জনসচেতনতা নিৰ্মাণ কৰিব লাগে।